নমস্কাৰ মই সকলোকে স্বাগতম জনাইছোঁ DODL MA আৰু BA থাৰ্ড ছেমিষ্টাৰ এক্সাম পাবহি হ'ল গতিকে আপোনালোকে ভালদৰে পঢ়িব হ'ল মই আজি আপোনালোকৰ লগত Assamese ডিপাৰ্টমেণ্টৰ থাৰ্ড ছেমৰ যিখন পেপাৰ আছে সেইখন সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এইখন চাওক থাৰ্ড ছেমত 301 পেপাৰখনত কি আছে ব্লক 1ত অৰুণোদয় পিৰিয়ড কি আছে কণ্ট্ৰিবিউশ্যন অফ দ্য মিছনাৰিজ আৰু ইম্পেক্ট অফ অৰুণোদয় এই সম্পৰ্কে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কোনে লিখিছে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা ছাৰে লিখিছে এইখন কিতাপত আমি সেই সিলেবাছ ৱাইজ টপিকখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এই কিতাপখনত যিখিনি অতিৰিক্ত আছিলে সেইখিনি আমি নপঢ়োঁ যেনে প্ৰাক অৰুণোদয় যুগ ইত্যাদি এইবিলাক নপঢ়োঁ আমি সিলেবাছহে কভাৰ কৰিম প্ৰথমে আলোচনা কৰিছোঁ কণ্ট্ৰিবিউশ্যন অফ দি মিছনাৰিজ ইয়াত মিছনাৰীসকলৰ দান সম্পৰ্কে লিখা আছে এই কিতাপখনত প্ৰথমটোতে কি ক'ব লাগিব তেখেতসকলে ইংৰাজ গভৰ্ণমেণ্টৰ লগত যুঁজ দি পেলাই অসমীয়া ভাষাক স্কুল কলেজ আদালত অফিচ কাছাৰী এইবিলাকত মিডিয়াম হ'ব লাগে বুলি যুঁজ দিছিলে আৰু তাৰ আগলৈকে কি হৈছিলে বাংলা ভাষাক অসমীয়া মানে অসমত মিডিয়াম হিচাপে ব্যৱহাৰ কৰিছিলে অফিচ কাছাৰী স্কুল কলেজবিলাকত আৰু এই 2 নম্বৰটোত কি লিখিব ক'ব পাৰি ব্যাকৰণ অভিধান আৰু পাঠ্যপুথি যুগুত কৰি সাহিত্য ভেটি বান্ধিলে মানে এটা ভাষা হ'বলৈ ব্যাকৰণ অভিধান পাঠ্যপুথি এইবিলাক লাগিবই স্কুল কলেজত ধৰা হ'ল মিডিয়াম হিচাপে আছামিছেই প্ৰতিষ্ঠা কৰিলে কিন্তু পাঠ্যপুথি যদি কোনেও প্ৰচলন নকৰে তেতিয়াহ'লে কেনেকৈ সেইটো স্কুলত সেই ভাষাটো চলিব গতিকে সেই অভাৱখিনি মিছনাৰীসকলে পূৰণ কৰিছিলে 3 নম্বৰত ক'ব পাৰি এওঁলোকে অসমীয়া ভাষাত প্ৰথম আলোচনী বাতৰি কাকত উলিয়াইছিলে আৰু দেশ বিদেশৰ খবৰবিলাক দিছিলে তাৰ আগলৈকে কিন্তু অসমীয়া মানুহসকলে দেশ বিদেশৰ খবৰবিলাক নাপাইছিলে 4 নম্বৰত কি ক'ব পাৰি তেখেতসকলে পুৰণি যিবিলাক বুৰঞ্জী আছিলে হাঁচিপতীয়া বুৰঞ্জী সেইবিলাক ছপা খানালৈ আনি পেলাই ছপা কৰি উলিয়াইছিলে আৰু পাদৰী চাহাবসকলে কি কৈছে কিছুমান শব্দাৱলীত অসমীয়া শব্দাৱলীত পোহৰ দিলে আৰু তেখেতসকলে নতুন যিবিলাক অসমীয়া একদম গাঁৱলীয়া ভাষা আৰু মিঠা মিঠা অসমীয়া ভাষা সেইবিলাক শব্দ কি কৰিলে তেখেতসকলে নতুনকৈ প্ৰচলন কৰিবলৈ ধৰিলে নহ'লে সেইবিলাক হেৰাই যাব ধৰিছিলে আৰু তাৰপিছত ক'ব পাৰি তেখেতসকলে প্ৰাচাত্য ভাষাৰ সুৰটো অসমীয়া ভাষাত সোমোৱাই দিছিলে আমি যিখিনি অসমীয়া ভাষা কওঁ সেইখিনি যথেষ্ট পাশ্চাত্য প্ৰভাৱ আছে সেইখিনি কোনে অৱদান আগবঢ়াইছে মিছনাৰীসকলে শংকৰদেৱ মাধৱদেৱে সেই যুগত যিখিনি অসমীয়া ভাষা কৈছিলে তাৰ সুৰটোও বেলেগ বৰ্তমানৰ অসমীয়াৰ সুৰটোও বেলেগ সেই প্ৰভাৱখিনি কোনে আনিলে খ্ৰীষ্টিয়ান মিছনাৰীসকলে শেষত ক'ব পাৰি খ্ৰীষ্টিয়ান মিছনাৰীসকলে অসমীয়া ভাষাত অসমীয়া ডেকা কিছুমানক শিক্ষিত কৰি তুলিলে যেনে হেমচন্দ্ৰ বৰুৱা যদুৰাম ডেকা বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন হেমচন্দ্ৰ বৰুৱা এইবিলাক হৈছে খ্ৰীষ্টান মিছনাৰীসকলৰ প্ৰভাৱত পৰি শিক্ষিত হোৱা ব্যক্তি অৰুণোদয় কালৰ লেখকসকলৰ বিষয়ে যদি কওঁ খ্ৰীষ্টান লেখকসকলৰ বিষয়ে তেতিয়া ডক্টৰ মাথান ব্ৰাউন এইখিনি আপোনালোকে মই অলপ আগত যিখিনি আলোচনা কৰিলোঁ সেইখিনি যদি কম হৈছে বুলি ভাবে তেন্তে এইখিনি লিখি দিব পাৰে ডক্টৰ মাথান ব্ৰাউন সম্পৰ্কে তেখেতে কি কি কৰিছিলে সেইখিনিওতো খ্ৰীষ্টান মিছনাৰীসকলৰ অৱদান পৰি যাব গতিকে এইখিনিকো লিখি দিব তেখেতে কি কৰিছিলে এইটো চাওক বাইবেলৰ যিটো নিউ টেষ্টামেণ্ট অসমীয়ালৈ ভাঙনি কৰিছিলে আৰু বাইবেলৰ যিটো মেথিউ আৰু লিউকৰ কাহিনী আছে সেইখিনি অসমীয়াত প্ৰকাশ কৰিছিলে খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা এইখন পুথি প্ৰকাশ কৰিছিলে তাৰপিছত কি কৰিছিলে অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিছিলে জোচেফৰ কাহিনী যীশুখ্ৰীষ্টৰ জীৱনী এইবিলাক প্ৰকাশ কৰিছিলে যাত্ৰিক যাত্ৰা তেখেতেই লিখিছিলে আৰু ৰেভাৰেণ্ট কাট্টাৰৰ লগ লাগি পেলাই কি কৰিছিলে অৰুণোদয় আলোচনীখন উলিয়াইছিলে সেইটো হৈছে ডাঙৰ অৱদান তেখেতৰ তাৰ উপৰিও কি কৰিছিলে তেখেতে এই যিবিলাক বুৰঞ্জী আছিলে সেইখিনি বুৰঞ্জী ছপা কৰিছিলে বহু সংখ্যক বুৰঞ্জী ছপা কৰিছিলে তাৰপিছত আছে গ্ৰামাটিকেল নটিচিছ অফ আছামিজ লেংগুৱেজ এইখন এই যোৱাবাৰ যিখিনি এক্সাম দিছিলে তেখেতসকলে ক'ব পাৰিব এই কিতাপখনৰ সম্পৰ্কে এই কিতাপখনৰ লেখক কোন বুলি আহিছিলে এক্সামত গতিকে আপোনালোকে এই মোৰ ভিডিঅ'বিলাক চাই থাকিলে ক'ব নোৱাৰাকৈ আপোনালোকে জিকে কিছুমান প্ৰস্তুতিও হৈ যাব
তাৰপিছত তেখেতৰ কথা সেইখিনি লিখিলে। তাৰপিছত লিখিব লাগিব মাইলছ ব্ৰনছনৰ সম্পৰ্কে। মাইলছ ব্ৰনছনে কি কৰিছিলে, তেখেতৰ অৱদানৰ ভিতৰত আটাইতকৈ ডাঙৰ অৱদানটো হৈছে অসমীয়া কিতাপখনৰ অৱদান। তেখেতে 1867 চনত সেইখন ছপা কৰি উলিয়াইছিলে আৰু 14,000 শব্দ অন্তৰ্ভুক্ত কৰিছিলে। আৰু এইখনৰ আৰ্হি লৈয়ে পৰৱৰ্তী সময়ত হেমকোষ ৰচনা হৈছিলে আৰু অন্যান্য অভিধান ৰচনা হৈছিলে। এই অভিধানখনে অসমীয়া ভাষাৰ বহুত ডাঙৰ এটা অভাৱ পূৰণ কৰিছিলে। তাৰপিছত একে গাৰ্ণী কি কৰিছিলে, তেখেতে অৰুণোদয় কেইবা বছৰো তেখেতে কি কৰিছিলে, সম্পাদনা কৰিছিলে অৰুণোদয়। আৰু তেখেতৰ কিছুমান গ্ৰন্থৰ নাম হৈছে প্ৰাচীন নিয়ম, তাৰপিছত আৰু ৰুথ আৰু জোচেফৰ কাহিনী, কানি বেহেৰুৱা কথা, এলোক্ৰেসী বেশ্যাৰ কথা, কামিনীকান্তৰ চৰিত্ৰ, এইখিনি তেখেতে ৰচনা কৰিছিলে। তাৰপিছত নিধিৰাম ফাৰৱেলৰ কথা লিখিব পাৰে। তেখেত কিন্তু ইংৰাজ নহয়, তেখেত অসমীয়া মানুহ। তেখেতে পিছত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ হকে কাম কৰিছিলে। তেখেতেও কিছুমান গ্ৰন্থ লিখিছিলে, যেনে ধৰা হওক বিনয় বচন, সৰগৰ বিৱৰণ, তীৰ্থৰ বিৱৰণ, নৰকৰ বিৱৰণ, হিন্দুস্তানৰ বুৰঞ্জী, এইখিনি তেখেতে লিখিছিলে। ইয়াৰ উপৰিও অনেক খ্ৰীষ্টান মিছনেৰী আছে যিসকলে অসমীয়া ভাষাত অৱদান আগবঢ়াইছিলে, যেনে শ্ৰীমতী কাট্টাৰ, ডেনফৰ্ড, ক্লাৰ্ক ৱাৰ্ড, এইসকল কথা ল'ব পাৰি। গতিকে এইখিনি কথাই লিখিব লাগিব। ইমানলৈ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। আকৌ লগ পাম, আকৌ এটা নতুন ভিডিঅ'ত মই আলোচনা কৰিয়ে থাকিম। চাই থাকিব মোৰ ভিডিঅ'বিলাক।